নমস্কাৰ সকলোকে আজি ৰাতিলে খানা হ'ব এফালে আমাৰ মানসে বৈদ্য এটা কি গুছাই আছে চাকচোন ভয় খাব নালাগে ৰ'ব কুচিয়া গুছাই আছে চাকচোন এইটো কুচিয়াকে দেখুৱাই দিয়া ভালকে তললে দিয়া অকমান ইমান লম্বা চাক কুচিয়া এটা কিমান হৈছিল ওয়েটটো হেইটো তোমাৰ 700 গ্ৰাম হৈছে 700 গ্ৰাম আজিহে দেখিছো একদম ডাঙৰ কুচিয়া খাই আছো মানে এইটো আছে তাতকৈ ডাঙৰ ৰাতিলে মানে মজা খানা হ'ব ৰাতিলে দেখাম আপোনালোকক বনাই কৰি কেনেকুৱা হয় দেখাম আৰু কাটি লওক বাৰু কাটা পাছত আপোনালোকক দেখাই আছো কুচিয়া আপুনি আকোৱাদাখনে কাটিব আৰু দেই আকোৱাদা কাৰ ঘৰত আছে আকোৱাদা বা এনেকুৱা কমেণ্ট কৰিবচোন 8টা বাজি গ'ল গাইছ এতিয়া পাকঘৰলৈ আহিছোঁ ভাত বনাবৰ কাৰণে আমি সদায় ৰাতি 8টা বজাতে আহোঁ ভাত বনাবৰ কাৰণে ইফালে আমাৰ এওঁ নহৰু এটা গুচাই আছে চাওক আপোনালোকে নহৰু এটা গুচাই হ'ল এতিয়া আলু কাটিছে আজি তেওঁ বোলে বনাবলৈ মন গ'ল কুচিয়া তেওঁ নিজে বনাব জুইতে বনাব দেখাই আছোঁ আপোনালোকক খালি ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এই প্লেটো মোৰ কি হৈছে নাজানো একদম তামাম বিষ হৈ আছে এইফালে মই ধুনীয়াকৈ পূৰা মছলা চছলা পিচি লৈ আহিছোঁ ৰেডি কৰি এইফালে এওঁ বনাব এইফালে মিক্সিত মছলা পিচি ল'লোঁ ধুনীয়াকৈ এইফালে ৰং নিমখ সকলোবিলাক দি লৰাই দিছোঁ অলপ এইফালে কুচিয়া বনাই হৈ গ'ল চাওক আপোনালোকে ধোঁৱা ওলাই আছে একদম মজা হৈছে আৰু একেবাৰে খাই দেখুৱাম আৰু আপোনালোকক এতিয়া এওঁ ভাগৰ কুচিয়া বনাই হৈ গ'ল এতিয়া মই ভাত বনাম তাৰপৰা খাই পাই দেখুৱাম আৰু আপোনালোকক ন হেতাখন তুমি দেখুৱাই আছা ভয়ে খাব এইফালে মায়ে দেউতাক টেষ্ট কৰিবলৈ দিয়ে এইফালে আমাৰ মাৰো মাথা বিষাই আছিলে মাক টেষ্ট কৰিব দিলোঁ কেনেকুৱা হৈছে মজা হৈছে এতিয়া দেউতাকো দিয়ে দেউতাও টেষ্ট কৰক আমি একেবাৰে ভাত চাত খাই দেখুৱাম আৰু আমি দুটাই ন এয়া মই এতিয়া ভাত বনাব লৈছোঁ ধুনীয়াকৈ আৰু আপোনালোকক ভাত ভাগতে কথা এটা কওঁ আমাৰ ফেচবুক পেজটো ফ'ল' কৰা নাই যদি ফ'ল' কৰিব সকলোৱে মানস পি প্ৰেছ বুলি আছে আৰু ইনষ্টাৰটো আছে মানস পি ডান্স বুলি আছে সকলোৱে ফ'ল' কৰি দিব আৰু এইটো আমাৰ নিউ ভিডিঅ' কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব বিশেষ একো নহয় বাৰু তেওঁ কমেণ্ট কৰি জনাব ভিডিঅ'টো সকলোৱে চাব আৰু লাইক কমেণ্ট কৰিব এইফালে চন্দা মাছ পোৱা ফ্ৰাই কৰিছে দেউতাই নাখায় চন্দা মাছ আমাৰ কাৰণে এয়া দেউতা মাকে ভাত দি দিলোঁ আগতীয়াকৈ এতিয়া মা দেউতাই খাই আছে ধুনীয়াকৈ এইটো আমাৰ এওঁ ভাগৰ ভাত আৰু এয়া মোৰ ভাত দিয়া এগৰা খোৱা ধুনীয়াকৈ এইও আহি গ'ল গোন্ধত দিম দে ৰখি থাক তই সেইখিনিতে এতিয়া মই এগৰা খাই লওঁ ধুনীয়াকৈ দেখুৱাই আছোঁ আপোনালোকক চাই থাকক মই ধুনীয়াকৈ খাই লওঁ মজা হৈছে দেই এইটো কুচিয়া ধুনীয়া হৈছে খাব এনেকৈ